গৌৰীপুৰ সুখ্যাতিখাতা গাঁৱত পথৰ মাজত কঠীয়া ৰোপণ কৰি প্ৰতিবাদ সাব্যস্ত স্থানীয় ৰাইজৰ। গৌৰীপুৰ ৰূপসী গাঁও পঞ্চায়তৰ এটা সুখ্যাতিখাতা বালাবাৰী গাঁৱৰ জৰাজীৰ্ণ পথে এতিয়া জলাকলা খুৱাইছে গাঁওবাসীক। বোকাময় পথাৰ সদৃশ এই পথটোৰ বাবে এতিয়া জমৰ যাতনা ভুগিব লগা হৈছে নিৰীহ গয়াই। উপায়ন্তৰ হৈ পথৰ মাজত কঠীয়া ৰোপণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে এখন গাঁৱৰ ৰাইজে। এদিন নেৰানেপেৰা বৰষুণৰ ফলত গাঁওখনত ৰোগী অনা নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ লগতে ছাত্ৰ ছাত্ৰীৰ কাপোৰ সলাই বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হয় উক্ত পথছোৱাৰে। আনহাতে গাঁওখনৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰে বিধায়ক নিজানুৰ ৰহমানৰ ওপৰত। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ মিছা। নিৰ্বাচনত জয়ী হোৱাৰ পাছত সকলো প্ৰতিশ্ৰুতি পাহৰি থাকে। আনকি এবাৰ অঞ্চলবাসীৰ খবৰ ল'বলৈ সময় নাপায় বুলি ক্ষোভ ব্যক্ত কৰে ৰাইজে। আনহাতে ৰূপসী পঞ্চায়তৰ সভাপতি মাধৱ বিশ্বাস আৰু চেয়াৰমেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ। বিগত বৰ্ষত পথছোৱাৰ উন্নয়নৰ বাবে MNREGA আঁচনিৰ কাম কৰে যদিও কাম সম্পূৰ্ণ নকৰাকৈ পঞ্চায়তৰ সভাপতি মাধৱ বিশ্বাস আৰু চেয়াৰমেন মনছুৰ ৰহমানে সম্পূৰ্ণ টকা আত্মসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। পশু হাই হাই মাধৱ বিশ্বাস হাই হাই মনিছুৰ চেয়াৰমেন হাই হাই আমাৰ টকা লাগিব ৰাস্তা আমাক ঘূৰাই দিয়ক ৰূপসী পঞ্চায়ত হাই হাই অফিসার মেম্বার হাই হাই বাটৰ টকা খাইছে হাই হাই। মানে যিখিনি আছে আমাৰ গাঁৱৰ ভিতৰত এই গোটেই গাঁৱৰ আধা ৰাস্তাৰ টকাটো ইহঁতে আত্মসাৎ কৰিছে। গাঁওখনৰ নাম সুখ্যাতিখাতা বালাবাৰী বুলি কয়। এই বালাবাৰী গাঁৱৰ টকা এই যে মছজিদৰ ইফালৰ পৰা আৰম্ভ কৰি এই সেইফাললৈকে গদাধৰ নদীলৈকে যিখিনি টকা আছিল ইহঁতে পিলাৰ পইণ্ট কৰি পেলাই পিলাৰ চিলাৰ উখুৰি গ'ল। ইমান দিন গুচি গ'ল, 6 মাহৰ নিচিনা গুচি গ'ল। সিহঁতে ৰাস্তাত মাটি নাকাটে। এতিয়া ৰাস্তাত যি অৱস্থা হৈছে আমাৰ এম্বুলেঞ্চ আহিব নোৱাৰে। আৰু আমাৰ বাটৰ যিটো অসুবিধা হৈছে, ৰাইজৰ যিটো অসুবিধা হৈছে ৰাইজত, তেতিয়াহ'লে আজি বাটটো এনেকুৱা নহ'ল হয়। আমি ইমান দুৰ্ভোগ ভুগিব নালাগিব। নিৰ্বাচনৰ সময়ত একো পূৰণ কৰা নাই, একো পূৰণ কৰা নাই। পূৰণ কৰিলে সিহঁতে আহিলে হয়, দেখিলে হয় বাটৰ কাম কেনেকুৱা হৈছে, কেনেকুৱা অহা নাই, একো দেখা নাই। আৰু চব চোৰৰ ভাষা ইয়াত হৈছে, চোৰৰ ভাষা হৈছে, বাহা বান্ধিছে চোৰে। গতিকে আমাৰ ইয়াৰ উচিত বিচাৰ লাগে। আমি বেলেগ ক'ব নোখোজো, আমাৰ উচিত। মই এজন দাওভাঙি ME স্কুলৰ সহকাৰী শিক্ষক। মোৰো ঘৰ এই বালাবাৰী মছজিদৰ সন্মুখত পুখুৰীৰ পাৰতে। ময়ো এই বাটেদি অহা যোৱা কৰোঁ। কিন্তু বৰ দুখৰ কথা যে আজিলৈকে আমাৰ বাটটো কোনো উন্নতিৰ কাম হোৱা নাই। যদিও কাম আহিছিল, ভিডিঅ'ৰ পৰা কামটো আহিছিল, তেওঁলোকে নেম প্লেট বনাইছিল আৰু নেম প্লেট লগাইছিল, মাজে মাজে মাটি কাটিছিল আৰু মাজে মাজে কটা নাই। এতিয়া যিখিনি ঠাইত মাটি পৰা নাই সেইখিনি ঠাইত বোকা পানী এনেকুৱা অৱস্থা হৈছে যে আমাৰ ইয়াৰ পৰা কোনো এজন মানুহে ৰোগী লৈ যোৱাত অসুবিধা, ল'ৰা ছোৱালীয়ে বিদ্যালয়লৈ যোৱাত অসুবিধা। আমি কি যে অসুবিধাত পৰিছোঁ, আমি মানে এইটো কাহিনী আৰু চৰকাৰৰ ওচৰত কি যে কেনেধৰণৰ ভাষাৰে প্ৰকাশ কৰিম সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে এইবোৰ কাম আমাৰ ব্লকৰ পৰা যি চেয়াৰমেন আছে মনিছুৰ ৰহমান আৰু আমাৰ প্ৰেচিডেণ্ট মাধৱ বিশ্বাস আৰু লগতে আমাৰ খণ্ড উন্নয়নৰ মেম্বাৰ অফচাৰ আলী চাহাব, তেখেতসকলৰ জৰিয়তে এইবোৰ কাম হৈছিল যদিও ইমান কাম ভাল হোৱা নাছিল। তেওঁলোকক মই কৰজোৰে অনুৰোধ কৰিছোঁ তেওঁলোকে অতি সোনকালে আমাৰ এই বাটটো সুন্দৰ কৰি পৰিচিত কৰি মানে মাটিখিনি কাটি ৰাস্তাখিনি মানুহবিলাকক যোৱাৰ সুবিধাৰ পথ মুকলি কৰি দিলে আমি খুব আনন্দিত হ'ম আৰু সুখী হ'ম। আৰু আমি উদ্দেশ্য হৈছে বাটটো আমি বোকা মানে ফালি যাব লগা হয়। আমি ইমান কষ্টত ইয়াত ৰখি আছোঁ। গতিকে আমি এই বিধায়কৰ পৰা আৰম্ভ কৰি নিম্ন শ্ৰেণীৰ যিমানবোৰ আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকক আমি কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে অলপ চাওক, আমাৰ পিনে চাওক, হয়নে নহয়? আমাৰ পিনে চাই চিতি আমাৰ বাটটো অলপ ভাল কৰি দিয়ক, এইখিনিয়ে মোৰ অনুৰোধ। এইখন হৈছে সুখ্যাতিখাতা বালাবাৰী বুলি কয়। আমাৰ এই চাৰিআলিৰ গৌৰীপুৰৰ পৰা শহীদুল হকৰ ৰিপৰ্ট, ডিৰেক্ট নিউজ অসম।